ছোটা ফুলবাড়ি ব্রিজৰ কাষতে এটা ধুনীয়া ৰেষ্টুৰেণ্ট খুলিছে জুতি লগা বস্তু আপোনালোকে যি বস্তু এবাৰ খাব সেইটো জিভাত কমস কম 7 দিনলৈকে থাকিব এনেকুৱা টেষ্টি বস্তু বনায় আৰু আমাৰ যিখিনি কাৰিকৰ আছে এইখিনি আমাৰ অকমন নহয় আমি বাহিৰৰ পৰা আনিছো এতিয়াতো আমাৰ ঘৈণীয়েকৰ লগতে কাজিয়া হ'ব এনেকুৱা খাদ্য খাই ঘৰৰ খাদ্যটো আমাক বেয়া লাগিব अरे कहना क्या चाहते हो हेलो बंधुসকল আপোনালোকক সকলোকে স্বাগতম জনাও মোৰ নতুন আন এখন ভিডিও লৈ তো বন্ধুসকল আজি মই ৰাতিত ভিডিও বনাই আছো কিহৰ কাৰণে ৰাতি ভিডিও বনাই আছো মই আপোনালোকক ভিডিওত গোটেইখিনি ডিটেইলছত কম চাওক মোৰ পিছফালে পুৰা লাইটিং হৈ আছে এয়া চাওক পুৰা লাইটিং দেখান যেন লাগি আছে কিবা প্ৰগ্ৰাম আছে হয় ইয়াতে মানে এটা নতুন ৰেষ্টুৰেণ্ট অপেনিং হল আৰু এই ৰেষ্টুৰেণ্টখন কোন ঠাইত অপেনিং হল মই আপোনালোকক গোটেইখিনি ডিটেইলছত কৈ আছো ধুবুৰীৰ পৰা ফুলবাৰীলৈ যিখন ব্ৰিজৰ কাম হৈ আছে সেইখিনি ঠাইতে এই ৰেষ্টুৰেণ্টখন অপেনিং হ'ব আজি আৰু এতিয়া ৰেষ্টুৰেণ্টখন অপেনিং কৰিব তেনেহ'লে বেছি কথা নাপাতো এতিয়া আমি যাওঁ ৰেষ্টুৰেণ্টখন এতিয়া অপেনিং হ'ব তেনেহ'লে বলক এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিল সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা যেনাকি আঁকি যামে মনে কৰা অভিমান গৌৰৱময় জায়গা সেইটো হল আমাৰ ধুবুৰী ফুলবাৰী ব্ৰিজ আমি যে সৌভাগ্যৱান আমাৰ লগৰ বহুত মানুহ গুচি গ'ল এই ব্ৰিজ দেখাৰ কোনো সৌভাগ্য নহল আমিও যে থাকিম নে নাই সিমান দিন আগতে আমি ক'ব নোৱাৰো গতিকে ইয়াত এটা আমাৰ খুব উঠি অহা তিনিজন যুৱক আমাৰ ভাইটি বাবা তাৰপিছত জেলানী আৰু কোনোবা আছিল ইয়াতে খুব সুস্বাদু আমাৰ এই যে দেশী প্লেচ এটা ধাবা খুলিছে গতিকে আপোনালোকে ফেমিলি লৈ ৰেষ্টুৰেণ্ট নেকি দেশী ৰেষ্টুৰেণ্ট খুলিছে আপোনালোকে ফেমিলি লৈ ইয়াত আহিব আৰু সুস্বাদু খানা ইয়াত পায় আমি অলপ আগতে খাইছিলোঁ যিটো টেষ্টি খানা এইবোৰ বাহিৰৰ সব কাৰিকৰ আনিছে যিখিনি মেকিং মেন এইবোৰ বাহিৰৰ বেংগলৰ কাৰিকৰ বঢ়িয়া বনায় সুস্বাদু খানা বনায় গতিকে আপোনালোকে ইয়াত আহিব আপোনালোকক এবাৰ মই এড্ৰেছটো ক'ব খুজিছোঁ কাৰণ ইয়াত আহি পেলাই কিছুমান মানুহ জাগা নাপায় বহাৰ জাগা নাপায় এতিয়াতো ধুনীয়া প্লেচ দিছে আপোনালোকে ফেমিলি লৈ আহক ধুনীয়াকৈ নদীৰ কিনাৰত আপোনালোকে ইয়াতে নেচাৰেলি বিউটি কিছুমান চিনাৰী আছে আপোনালোকে চাই আনন্দ উপভোগ কৰক আৰু এনি টাইম আপোনালোকে যেতিয়াই ফূৰ্তিত থাকিব আপোনাৰ হাৰ্টৰ বেমাৰ ভাল হ'ব আপোনালোকে এবাৰ ল'ৰা ছোৱালী লৈ আহক আৰু সপৰিয়ালে ইয়াত আপোনালোকক খোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ এবাৰ খাই যাওক যদি বেয়া লাগে আপুনি নেক্সট টাইম নাহিব কিন্তু আপুনি এবাৰ খালে ইয়াত বাৰ আহিব ইয়াত খুব ধুনীয়া বনাইছে আৰু মই এড্ৰেছটো জনাইছোঁ এই ৰেষ্টুৰেণ্টখন আমাৰ নতুন খুলিছে আজি অপেনিং হ'ল আমাৰ ইয়াতে আমাৰ গড়িয়ামৰীয়াৰ এক্স প্ৰেচিডেণ্টো আহিছে মোকাম্মেল হক আৰু আমাৰ ইয়াৰ সমবায় সমিতিৰ বিদ্যাপীঠৰ চেয়াৰমেন সাহেব মহিবুল হক আহিছে আমাৰ ইয়াত অলপ আহিব লাগে চেয়াৰমেন ভাই ইয়াত আহিব লাগে অলপ চেয়াৰমেন আমাৰ ভাগ্না হয় আৰু মালাক ফাৰ্মেনৰ ডাইৰেক্টৰ আছে ৰচিদুল ভাই আহিছে এই তিনিজন মানুহ এইফালৰ যিমান দুখ দৰ্শা আছে ৰাইজৰ কাৰণে এনি টাইম উপকাৰ মাইণ্ডত থাকে যিকোনো বিপদ আপদ আহিলে এই তিনিজন মানুহে আগত আহে
বাকী মানুহ আছে, কিন্তু আমি ইহঁতৰ পৰা বহুত উপকাৰ পাইছোঁ। কেতিয়াবা কাৰোবাৰ দুখ হ'লে আমি যেতিয়া ইহঁতৰ পৰা হেল্প বিচাৰোঁ, এই 3জন মানুহ উঠি অহা যুৱক লগালগ হেল্প কৰে। গতিকে ইয়াত আহিব, ইয়াৰ এটা সুন্দৰ বাতাবৰণ থাকিব। কোনোবা ডিষ্টাৰ্ব কৰিলে এই 3জন মানুহৰ লগত আপোনালোকে যোগাযোগ কৰিব। ইয়াতে ফেমিলি লৈ আহিব, আৰু ইয়াৰ পৰিৱেশ খুব ধুনীয়া পৰিৱেশ। আৰু আমাৰ এইফালৰ মানুহবোৰ দেশী মানুহ, আমাৰ যিখিনি অসমীয়া মানুহ যিখিনি আছে, চব এইবোৰ ব্যৱহাৰ ভাল আৰু ধুনীয়া মানুহ, ইহঁতৰ কেতিয়াও কাজিয়া হোৱা নাই। গতিকে আপোনালোকে আহিব আৰু ইয়াত সুস্বাদু খানা খাব আমাৰ এই দেশী পেলেজৰ পৰা। এইটো এড্ৰেছ এবাৰ জনাই দিব খুজিছোঁ অসমবাসী ৰাইজলৈ। আমি এতিয়াই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু তো 20-25 দিন পিছত আমাৰ এই 2022 গুচি যাব, নতুন বছৰ আহিব। আপোনালোকে ইয়াত আহি আনন্দ উপভোগ কৰিব। অসমবাসী ৰাইজলৈ আমি নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। নেকি এবাৰ তালি হ'ব লাগে অসমবাসী ৰাইজলৈ। আৰু এড্ৰেছটো দিছোঁ আপোনালোকে, যে হাতীপটি তালুকা ৰাজ্যৰ অন্তৰ্গত এছিয়া মহাদেশৰ ভাৰত ৰাষ্ট্ৰৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ আদাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত মতিচৰত ফোটাত আমাৰ ধুবুৰী ফুলবাৰী ব্ৰিজৰ কাষতে, যিটো ফাৰ্ষ্ট ব্ৰিজৰ কাষতে এই ৰেষ্টুৰেণ্টখন অৱস্থিত। গতিকে ইয়াতে আহিব, আপোনালোকে এবাৰ খাই যাব। আমি মালেক ফানিমেন তৰফৰ পৰা আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনাই আমাৰ ব্লগ আজি খতম কৰিলোঁ, শেষ কৰিলোঁ। ভালে, ধন্যবাদ। পাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান